চাল কি হলো কি ইমান ভাবি আছ দাদা তোৰ মনত আছেনে কি দাদা তই যে এবাৰ মোক ক্লাছ 9ত অৰ্ণৱ বোলা ল'ৰা এটাই মোতকৈ মেথছত 4 নম্বৰ বেছিকৈ পায় ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে এছৰ মাৰিছিলি আৰু যে তই মোক মেট্ৰিক দিয়ালৈকে চকু ৰাখিছিলি মনত আছে আজি আকৌ ইমান আগৰ কথাবোৰ ক'লি যে নহয় মানে তোৰ সেই অৰ্ণৱ বোলা ল'ৰাজন মনত আছেনে অৰ্ণৱ পঢ়া শুনা খেলা ধূলা নাচ গান সকলো ক্ষেত্ৰতে যে আগবঢ়া সেই ল'ৰাটোৰ কথা কোৱা নাই জানো অঁ ঠিকে ধৰিছ কিন্তু 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 কি দাদা মই আজি সেই অৰ্ণৱক যিটো পথ দেখা পালোঁ আচৰিত কিয় কৈছোঁ ৰ আধি নহয়নে বাৰু অঁ হয় হয় যাওঁ লগ পাই যাওঁ তাক এবাৰ হাই আদি কি খবৰ অঁ হাই মোৰ ভালে তোৰ ভাল ভাল পিছে গাঁৱলৈ আহিলি নে যাবি তাকেহে অ' ইমান দিনৰ মূৰত গাঁৱলৈ আহিছিলোঁ ভাবিছিলোঁ কেইদিনমান থাকিম কিন্তু বিশেষ ট্ৰেইনিং এটাৰ কাৰণে কাইলৈ আকৌ জইন কৰিব লাগে তাকে বাকী এতিয়া ক'ত কি কৰি আছ তই মই দাদাৰ লগতে হায়দৰাবাদ তাতে ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ এজ এ এছিষ্টেণ্ট মেনেজাৰ অঁ হা তই জব পাওঁতে মই শুনিছিলোঁ বহুত ভাল কাম এটা পাইছোঁ বুলি পিছে পাৰ্টিটোহে দিব্য কি আমাৰ লগত অৰ্ণৱ নহয় জানো অঁ অৰ্ণৱ হয় ই মানে এনেকৈ আচৰিত ই মানে কি ক'ম ই এনেকুৱাই বাদ দে কি ক'ম ঠিক আছে আজি পাছত আকৌ লগ পাম দে মোৰ মানে আজি চাইডত মানুহ কমি আছে অলপ সোনকালে যাব লাগে ঠিক আছে দে পাছত লগ পাম অ'কে বাই আৰে তই ইয়াত কি কৰিছ এই দাদাৰ লগৰ এটালৈ ৰখি আছিলোঁ ক্লাছৰটো টাইম হৈ গ'ল টাইম হ'ল লগৰটো অহা কথা আছিলে লগৰটোৰ কাৰণে ৰখি আছিলোঁ ঠিক আছে ঐ আকৌ ক্লাছলৈ দেৰি হ'ব নহয় আজি ক্লাছ কৰিবি জানো মোৰ মন নাই ঐ তহঁতে কি কৰ ইটো অলৰেডি ক্লাছ নকৰোঁ গৈছে ঐ ক্লাছ নকৰি কি কৰিবি বাদ দে আৰু কিমান ক্লাছ নকৰ আৰু ঐ আজি পাৰ্টি মই দিম প্ৰণৱ আমি যাওঁ ব'ল আজি ইম্পৰ্টেণ্ট আছিলোঁ এই বাৰ্থডেটো ইম্পৰ্টেণ্ট এতিয়া এনজয় নকৰি কেতিয়া কৰিবি খাওঁ জানো ক্লাছ কৰিবলৈ আছে নহয় খাই দে একো নহয় ক্লাছে আছে জানা জ্বলা জ্বলা ঐ নো টপাৰ জ্বলা বাদ দে আজি নহ'লে ক্লাছ কৰিবলৈ নহয় তই তেতিয়া থাক মই যাওঁ জানই মোৰ দাদাৰ কথা সি লাগিলে চাৱলে আকৌ ফোন কৰক তহঁতি ৰহ
মই যাওঁ বাই যা তেতিয়াহ'লে ঠিক আছে ঐ ৰাতি ময়ো যাওঁ ব'ল দাদা তই যদি মোক ভালদৰে শাসন নকৰি আন কিছুমান অভিভাৱকৰ দৰে আনৰ ল'ৰাৰ ওপৰত দুখ দি মোক পঢ়া শুনাৰ ওপৰত গুৰুত্ব নিদিয়া হ'লে মই হয়তো আজি এনেকুৱা ভাল কাম এটা নাপালোঁ সেইবাবেহে কৈছোঁ দাদা চ' থেংক ইউ সেই কথাবোৰ যে কৰ কিহৰ থেংক ইউ নহয় দাদা মই মোৰ জীৱনত তোৰ এই উপকাৰবোৰৰ ধাৰ কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম চা আদি এয়া মোৰ কৰ্তব্য আছিল আচলতে কি মানে পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে জন্মগ্ৰহণ কৰি আহোঁতে ভাল বা বেয়া হৈ জন্ম নলয় মোৰ মতে এটা জীৱন গঢ় দিওঁতে নিজৰ অভিভাৱকবোৰে লোকৰ ল'ৰা ছোৱালী দুখবোৰ খুচৰি ফুৰাতকৈ নিজৰ ঘৰৰ ল'ৰা ছোৱালী নিজৰ ঘৰখনৰ আগুৱাই যোৱা জীৱন এটাৰ ভৱিষ্যতটোৰ ওপৰত চকু ৰাখি সকলো ক্ষেত্ৰত আগুৱাই যাবলৈ সহায় কৰে আৰু সেইখন ঘৰৰ সেই জীৱনটোৰ ভৱিষ্যত নিশ্চয় উজ্জ্বল ভৱিষ্যত হ'বই হয় দাদা